चिरांनि बिजनी दंसिफारायाव दुंहाव थासारि सासे हिनजावसाखौ जिनाहारि खालामनो नाजानायनि अजदआव दुंहाव थासारि बिजनी महकुमानि 1 नं दंसिफारा गामियाव सासे हिन्दू हिनजावसाखौ जिनाहारि खालामनो नाजानायनि अजदआव सोमजिदों दुंहाव थासारि गामि सेनिनो खालिल आली मुंनि सुबुंनि सायाव सासे हिनजावसाखौ जिनाहारि खालामनो नाजानायनि अजद बे जाथायाव जायगानि थागिबिफोरा खालिल आलीनि थाग्रा न' गलानि इन्जुर आरो गारिनि सायाव गाग्लोबदों जाथायनि सायाव अजद सिखारनाय खालिल आलीखौ गोख्रों संदाननायनि गेजेरजों खानो हायो बिजनी पुलिसा कच राजबंशी फरायसा आफादा अजद दैखांनाय बादिब्ला बे ओनसोलाव साइबार दायनिगिरि बायदि हारियारि बेरेखा हाबा हिन्दू आइजोनि सायाव जिनाहारि खालामनो नाजानाय ड्राग्सनि आड्डा सोलिबाय थादों बिनि सायाव खुंथायखौ गोख्रों राहा लानो खावलायदों कच राजबंशी फरायसा आफादा চাওক আজি 1 নং দংচিয়াপাৰাত আমাৰ কোচ ৰাজবংশী সম্প্ৰদায়ৰ এজন ছোৱালীক মিয়া জনগোষ্ঠীৰ এজন লৰাই ছোৱালীজনীক বলপূৰ্বকভাৱে ধৰ্ষণ কৰিবলৈ চেষ্টা কৰে কিন্তু আমি ঘটনাত আহি গম পালো যে লৰাজন ছোৱালীজনীক দেউতাকক কুবাই লৰাজন পলাই তো আমি আজি ইয়াত পুলিচক সময়সীমা বান্ধি দিলো যে তেওঁলোকে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে লৰাজনক গ্ৰেপ্তাৰ কৰিব লাগে যদি নকৰে তেন্তে আমি আক্ৰাচুৱে নিজাবহীয়াকৈ কিছুমান পদক্ষেপ লম ইয়াতে বহুদিন ধৰি কিছুমান ঘটনা ঘটি আছে ইয়াতে হিন্দুৰ মন্দিৰত গো মাংস ফেলোৱা লগতে হিন্দু ছোৱালীৰ ওপৰত কুনজৰ বা হিন্দু ছোৱালীৰ যি ধৰ্ষণৰ প্ৰচেষ্টা সেইবিলাক ইয়াতে চলি আছে ইয়াৰ উপৰিও ইয়াতে এই দংচিয়াপাৰা গাঁৱত সাইবাৰ ক্ৰাইম বহুত দিন ধৰি হৈ আছে তো সেই ক্ষেত্ৰতে আইনী ব্যৱস্থা ল'ব লাগে সাইবাৰ ক্ৰাইমৰ ক্ষেত্ৰত লগতে ইয়াত ড্ৰাগছৰ আড্ডা হৈ থাকে ইয়াৰ উপৰি ইয়াত অবৈধ কিছুমান মিয়া জনগোষ্ঠী আহি নদীৰ দুয়োপাৰে বসতি লোৱা আমি দেখা পাইছো আৰু যি এই মিয়াখিনিয়ে আমাৰ ইয়াৰ হিন্দু মানুহখিনিক নষ্ট কৰা ধান্দাৰে তেওঁলোকে আগবাঢ়ি আহিছে গতিকে মই চৰকাৰক অনুৰোধ কৰিব বিচাৰো যে যাতে তেওঁলোকে যাতে অতি সোনকালে আমাৰ এই সমস্যাখিনি সমাধান কৰে যদি তেওঁলোকে যদি চৰকাৰে যদি এই সমস্যাখিনি যদি সমাধান নকৰে অবৈধ মিয়াৰ বা মিয়াৰ অত্যাচাৰৰ সমস্যাখিনি যদি সমাধান নকৰে তেন্তে আমি সংগঠনখিনিয়ে লগ লাগি আমি ব্যৱস্থা ল'ম